এই পেটটো মই কেতিয়াবা কাটি পেলাম দুচে কৰি। মোৰে পেটটো কাৰণে চবে মোক হাঁহে, কিন্তু মই নিজে পেটটো বনোৱা নাই নহয়, ভগৱানেহে বনাই দিছে। জাং খোৱা নেমেলা কাহিনী ক'লে চাগে নিদিয়ে মোক দৰৱ। আৰু অকমান ৰখি দিওঁ, কি হয়নো। নাই বহুত সময় হৈ গ'ল। মই যদি ঘৰ সময়মতে নাপাওঁ, মায়ে মোক মাৰিব। মই যাওঁগৈহে।